নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলোৱে মোৰ ৰাসৰ ভিডিঅ'বিলাক চাইছে, সকলোৱে মৰম যাচিছে, মোৰ ভিডিঅ'বিলাক সকলোৱে ভাল পাইছে। তো তাৰ বাবে সকলোকে মানে কি থেংক ইউ জনাইছো। আৰু আজি অকণমান ঘৰৰ কিছু বজাৰ আছে, বজাৰ কৰিব লগা আছে। তো সেই বজাৰে কৰিব যাওঁ। বহুত ৰাসৰ ভিডিঅ' দেখুৱালোঁ, এবাৰ নৰ্মেল। এতিয়া ঘৰৰ কিছু বস্তু আনিব লগা আছে, তো সেইখিনি বজাৰ কৰিব যাওঁ। আৰু অলপ মাছ মাংস আনিম, চাওঁ মাছে আনো নে মাংস আনো। আপোনালোক বাৰু আগলৈকে কি কিনি আছোঁ দেখুৱাই আছোঁ। বলক এতিয়া আমি বজাৰ কৰিবলৈ যাওঁ। বেগখন ল'ব পাৰিছোঁ, বেগখনো লৈ লওঁ। বেগখন মই এনেকৈ ওলমাই থৈ দিওঁ, তেতিয়া কি হয় মোৰ সুবিধা হয়। বেগখন ক'ত আছে বিচাৰি থাকিব নালাগে, নহ'লে মই বিচাৰি থাকিব লাগে বেগখন ক'ত থৈছোঁ সেইকাৰণে বেগখন এনেকৈ ওলমাই থৈ দিওঁ আৰু মজাকৈ পাই যাওঁ। আৰু বেগ য'তে থওঁ ত'তে বস্তুখিনি পাই যাওঁ। আজি বহুত দিনৰ মূৰত আমি চকটো দেখা পালোঁ ন, বহুত দিনৰ মূৰত, আধা মাহৰ মূৰত চক দেখা পালোঁ। আজি আহাই নাছিলোঁ ইফালে। পুলিচ পইণ্টত ৰখি আছোঁ বৰ্তমান। এতিয়া আৰু পিকনিক আৰম্ভ হৈ গৈছে। এখন পিকনিক খোৱা গাড়ী ন, পুৰা বক্স বজাই আহি আছে। এই নাচি আহি আছে গাড়ীৰ ভিতৰত। ইফালে আপোনাৰ কি আছিল ইফালে কি আছিল পাহৰিলোঁ ন। চৰি মানে মই পাহৰি গৈছোঁ। চান্দুবি, তাৰপিছত আৰু আমি যে গৈছিলোঁ জেগাখিনি কি আছিল, চান্দুবি, বাৰেগাঁও, এইবিলাক জেগাত ইফালে মানে পিকনিক খাব আহে। তো এইটো ৰাস্তা চান্দুবিৰ ফালে যোৱা ৰাস্তাটো, এই চাব পাৰে পিকনিক খাই আহিল। ইফালে চান্দুবিৰ ফালৰ পৰা আহিলে। সেইদিনালৈকে ইয়াতে মিৰ্জাত ৰাস হৈ আছিল, আজি একো নাই, চুনচান, চব চুনচান পৰি আছে জেগামখান। এতিয়া আমি বজাৰ কৰিব লাগে। মাছে কিনো, মাংস নিকিনো। মাছ বজাৰলৈকে যাই আছোঁ। ফ্ৰেছ চব্জি, শাক আছে। কোনটো জোখা দিবা, কোনটো ল'ম, কোনটো ল'ম? এৰে ইমান ডাঙৰ নালাগে, এইটো সৰু নেকি, নে এইটো ডাঙৰ? কচ মাছ নাখাওঁ। মাছৰ দোকানৰ ওচৰতে ছাগলীৰ মাংস, ছাগলীৰ মাংস, ছাগলীৰ মাংস এইবিলাক। এবাৰ ইয়াৰ পৰা এটা লৈ লওঁ। আমি এইটো মাছ ল'লোঁ, বৰ্তমান বাচি আছে। মিঠাই লওঁ ৰ'ব, চিঙৰা টিঙৰা কিবা লৈ লওঁ।
বজা কৰিলোঁ আহি পালোঁ বেলেগ একো নাই বেঙেনা চেঙেনা চব্জি তব্জি এনেকৈ আনিলোঁ ধনিয়া এতিয়া আছে চিঙৰা এই মাছ এইবিলাক ইয়াতে এই আপোনাৰ চাহ আৰু চিঙৰা লৈছোঁ চিঙৰা মানে কি হ'ল এখেতক দুটা দিম বুলি ক'লে দুটা নাখায় বোলে তো 1.5টা দিছোঁ এটা আৰু আধা বুঢ়া আপোনাৰ তেতেলী চাটনি দিছোঁ এতিয়া চাহ আৰু চিঙৰা খাই দিওঁ হা তেতেলী চচ ন চচ চাটনি বুলি কোৱা হৈছে চচ দেখুৱা বৰ্তমান মই মাছ ভাজি আছোঁ এইবিলাক মাছ আৰু এইটো মাছ আদা ভাজা হ'ল বাকী এইখিনি ভাজিব আছে এইখিনি হৈ আছে আৰু সাইডত থৈছোঁ ফুলকবি আলুৱে সিজাব দিছোঁ এনেকৈ বনাম মাছৰ আঞ্জা বনাম আঞ্জা ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাম